হেল্ল' গাইজ, এইটো আমাৰ চেনেলত প্ৰথম লাভ ষ্টৰী হয়। ত' ইয়াতে বহুতো ভুল হ'ব পাৰে, আপোনালোকে যেন ভুলবোৰ ক্ষমা কৰি দিয়ে আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাব। দেন ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লগতে অলপ মৰম দিয়ক আমাক আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ। থেংক ইউ। চানা ফোন আহিছে। চানা ৰ বে অলপ মনে মনে থাকছে। হ'ব উঠ তোৰ লাজ, সোনকালে কৈ দে, নহ'লে কেতিয়া চিলনে থাপ মাৰিলে যে গমকে নাপাবি। ঠিক কথাই কৈছা কিন্তু তই। চাচা যা না যাও ভাই, এনে চান্স নাপাবি। যা যা। ঐ শুনা না, কোৱা। বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি? মোৰ নাম অংকিতা। নাইচ নেম। চেনি দিছ নেকি বাৰু? নাই সঁচাই, তোমাৰ নামটো বহুত ধুনীয়া হয়। বাৰু তোমাৰ নামটো? মোৰ নামটো ৰাজ। তোমাৰ নামটোও ধুনীয়া। থেংক ইউ। বাৰু তোমাৰ ঘৰ ইয়াতে নেকি? ইয়াতে অলপ আগত। শুনা না, কথা এটা কওঁ। কোৱা। মোৰ তোমাক বহুত ভাল লাগে। হয় নেকি? আৰু সদায় তোমাৰ কাৰণে মই এইখিনি টাইমতে ৰৈ থাকোঁ। হয় নেকি? আৰু লগৰকেইটা সদায় তোমালৈ জোকাই থাকে জানা। আচলতে মই তোমাক ভাল পাই পেলাইছোঁ। শুনাচোন, অহাকালিও তোমালৈ ৰৈ থাকিম, প্লিজ এনচাৰটো দি যাবা। আজি তোৰ কিবা ভাল খবৰ হ'ব চাগে। এইফালে আহাচোন। যা ৰাজ, আজি তোক কোনে পাই। কোৱা। তোমাৰ কি বেলেগ কাম নাই নেকি? এনি টাইম চোন ইয়াতে দেখি থাকো। তোমালৈ ৰৈ আছিলোঁ। বাৰু মোৰ এনচাৰটো কি ভাবিলা? কথাটো মই ৰাতি বহুত ভাবিলোঁ আৰু মোৰ এনচাৰটো হ'ল আই লাভ ইউ টু। থেংক ইউ। বাৰু তোমাৰ নাম্বাৰটো দিয়া নহ'লে। এতিয়া নহ'লে বাই। বাই।
না কোৱা তোমাৰ লগততো ৰিলেশ্যনটো অহা বহুত দিনেই হ'ল দিয়াচোন আৰু তোমাক একো দিবও পৰা নাই চ' আজি তোমালৈ এটা গিফ্ট আনিছিলোঁ চাও কি আনিছা এনেকৈ নিদিওঁ নহয় চকু মুদা ৱাও থেংক ইউ বাৰু এতিয়া যাওঁ ব'লা ব'লা ঠিক আছে যাবা ঠিক আছে তুমিও ভালকে যাবা বাই বাই হ'ব দিয়া এতিয়া যাওঁ বলা বলা আহা কালি লগ ধৰিম বেলেগ এঠাইত ক'ত আহাচোন তুমি হেল্ল' কোৱা তুমি কালি ক'ৰবাত গৈছিলা নেকি মানে দেখা যেন পাইছিলোঁ কালি মই বয়ফ্ৰেণ্ডক লগ কৰিব গৈছিলোঁ মানে বুজা নাই ভালকৈ কোৱাচোন মই বেলেগ বয়ফ্ৰেণ্ড পাইছোঁ চ' তোমাৰ লগত আৰু মই থাকিব নোৱাৰোঁ কি কিন্তু কিয় এনেকুৱা কৰিল তোমাৰ হৃদয়ততো মাথো মই থকা বুলি ভাবিছিলোঁ কিন্তু মই কি শুনিছোঁ এইবোৰ যি শুনিছা ঠিকেই শুনিছা এতিয়া বাই বাই মানে গুড বাই ঠিক আছে দিয়া নহ'লে গুড বাই ভালকৈ থাকিবা সঞ্জীৱ তাত যে গাৰ্লফ্ৰেণ্ড পাই আমাৰ দেখি পাহৰিয়ে গ'লো
সি সঁচাকৈ আমাক পাহৰি তাকেও আজিকালি ৰাজে খবৰে নলয় আমাৰ সি চেঞ্জ হৈ গ'ল অৰূপ সেইটো ৰাজ নেকি ৰাজে দেখোন সেইটো অৰূপ আজি পূবৰ বেলি পশ্চিমে ওলাল নেকি ন ৰাজ আজি আমাৰ ইয়ালৈ আহিছে চোন ৰাজ খবৰে নাই দেখোন তোৰ ব নাই মোৰ বহুত টেনশ্যন কিয় মানে সেইদিনা মই ফুৰিব গৈছিলোঁ তাৰপিছত আজিকালি ভাল পাওক বিশ্বাস কৰিব নোৱাৰি তাকেও আজিকালি প্ৰায় এনেকুৱাই হৈছে হ'ব দে এইগিলা দুখ কৰি লাভ নাই এতিয়া আৰু অলপ কৰি আহো বল হ'ব দে বল নাযাওঁ নহয় বল বল না সেইকাৰণে ছিংগেলে ভাল দে হ'ব দে আৰু যি হৈ গ'ল আৰু সেইবোৰ টেনশ্যন লৈ লাভ নাই এতিয়া আৰু ৰ'বাচোন তুমি মোক ক'ত লৈ আহিছা আহচোন ইমান ভয় লগা ঠাই একো নহয় মই আছোঁ ন চি তোমাক এনেকুৱা বুলি তুমি ভবা কথাটো নাছিলো বুজা ঠিকেই নাই বুজিছোঁ মই ঐ শুনাচোন এইটোচোন অংকিতা দেখোন প্লিজ ৰাজ বচোৱা মোক ঐ তাৰ পিছত কিয় লাগি আছে তই নেক্সট টাইম যদি তোক আৰু কোনোবা ছোৱালীৰ লগত অসভ্যালি কৰা দেখোঁ কথা বেয়া হৈ যাব তোৰ ৰাজ বল এইবোৰৰ পিছত লাগি আৰু এতিয়া কাম নাই ৰচোন ৰ ৰাজ প্লিজ মোক এৰি নাযাবা মোৰ ভুল হৈ গ'ল প্লিজ মোক মাফ কৰি দিয়া ঠিক আছে তোমাক প্ৰথমবাৰ বুলি মাফ কৰি দিছোঁ এতিয়া আহা যাওক যেতিয়া উভতিছা সৰগী সুৰ